Hello everyone, welcome to my channel Jয়ন্ত Learning. আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিব লৈছোঁ গণিতৰ এটি চেপ্টাৰ অনুপাত আৰু সমানুপাত। অনুপাত আৰু সমানুপাত মানে কি? যে যেতিয়া আমি কোনো দুটা বা ততোধিক বস্তুৰ মাজত তুলনা কৰিম যে এটা বস্তু আনটোতকৈ কিমান গুণে ডাঙৰ বা সৰু বা কম বা বেছি এনেকুৱা যেতিয়া আমি তুলনা কৰিম বা কম্পেয়াৰ কৰিম তেতিয়া আমি এই অনুপাত ব্যৱহাৰ কৰোঁ। অনুপাত সাধাৰণতে অনুপাত যেতিয়া আমি লিখোঁ তেতিয়া আমি দুটা বস্তুৰ মাজত যিটো আমি অনুপাত গঠন কৰিম সেইটোহে আমি লিখোঁ। অৰ্থাৎ দুটা বস্তুৰ অনুপাত যদি 1:2 হয় তেতিয়া আমি বুজি পাম যে বা 1:2 হয় তেতিয়া আমি বুজি পাম যে এটা বস্তু আনটোতকৈ দুগুণ ডাঙৰ। বা 1:3 হ'লে এটা বস্তু আনটোতকৈ 3 গুণে ডাঙৰ। গতিকে এতিয়া তাৰ অৰ্থটো হ'ল যে তাত এটা 1:2 মানে হৈছে যে 1 কিলোগ্ৰাম আৰু 2 কিলোগ্ৰাম সেইটো নুবুজায়। হয়তো একৰ সলনি আমি এটা বেলেগ সংখ্যা এটা পাব পাৰোঁ য'ত মানে এটা নিৰ্দিষ্ট সংখ্যা দুইটা অনুপাতত থকা দুইটা সংখ্যাৰ লগত মানে পূৰণ হৈ থাকে। এতিয়া এই কথাখিনি বুজিবৰ কাৰণে মই এটা ডেফিনেশ্যন ইয়াতে মই আগবঢ়াই দিছোঁ। ইয়াত মই ডেফিনেশ্যনখিনি ধুনীয়াকৈ দি দিছোঁ। ইয়াত এটা আমি অনুপাত লিখিছোঁ যে 2:3 ইকুৱেল 2/3। এতিয়া আমি যিকোনো এটা অনুপাতক এনেদৰে ভগ্নাংশৰ ৰূপত লিখিব পাৰোঁ। প্ৰথম সংখ্যাটো সদায় ওপৰত লিখিবা আৰু নেক্সট সংখ্যাটো আমি তলত লিখিব লাগিব। এতিয়া 2:3 মানে কি? যে এটা বস্তু আনটোতকৈ দুগুণ আৰু এটা 3 গুণ। অৰ্থাৎ এই 2:3 বা 2 আৰু 3ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা এটা পূৰণ হৈ আছে। সাপোজ 2ৰ এগেইনষ্টত যদি আমি 20 পাওঁ তেতিয়াহ'লে এইটো 30 পাম। 2ৰ এগেইনষ্টত যদি আমি 10 পাওঁ তেতিয়াহ'লে এইটো 15 পাম। ঠিক তেনেকুৱা যে নিৰ্দিষ্ট সংখ্যা এটা ইয়াৰ লগত মানে পূৰণ হৈ থাকে সদায় আৰু সেই সংখ্যাটো আমি সমাধান কৰি উলিয়াই ল'ব পাৰোঁ। ইয়াৰ পিছত বিপৰীত অনুপাত। এতিয়া বিপৰীত অনুপাত মানে কি? তাৰ আগতে আৰু এটা কথা আছে ইয়াতে যে সমানুপাত। সমানুপাত মানে কি? যে দুটা অনুপাত যদি সমান হয় তেতিয়াহ'লে তাক সমানুপাত বুলি কয়। অৰ্থাৎ ইয়াত আমি দুটা অনুপাত লিখিছোঁ যে 4:5 আৰু 8:10। তাৰমানে 4টো 8ৰ আধা আৰু 5টো 10ৰ আধা। অৰ্থাৎ এই অনুপাতটোৰ মানে আধা হৈ আছে বা এই অনুপাতটো ইয়াৰ দুগুণ হৈ আছে। গতিকে দুইটা অনুপাতৰ মানটো মানে বেলেগ বেলেগ হ'লেও তাৰমানে অনুপাত হিচাপে সমান। কাৰণ যেতিয়া অনুপাত দুটা সমান নে অসমান সেইটো আমি কেনেকৈ উলিয়াম এতিয়া যে অনুপাত দুটা আমি ভগ্নাংশৰ ৰূপত লিখি আমি তাক চিম্পলেষ্ট ফৰ্মত বা লঘিষ্ঠ ৰূপত লিখিব লাগিব। কাটাকাটি কৰি কৰাৰ পিছত আমি দুইটাৰে এনচাৰ যদি একে পাওঁ তেতিয়াহ'লে আমি ধৰি ল'ব পাৰোঁ যে এই দুটা অনুপাত সমান। তাৰপিছত আহিলে আমাৰ বিপৰীত অনুপাত। এটা অনুপাতৰ পূৰ্বপদ আৰু উত্তৰপদ আন এটা অনুপাতৰ ক্ৰমে উত্তৰপদ আৰু পূৰ্বপদ দ্বিতীয় অনুপাতক প্ৰথম অনুপাতৰ বিপৰীত অনুপাত বুলি কোৱা হয়। উত্তৰপদ আৰু পূৰ্বপদৰ সমান হ'লে দ্বিতীয় অনুপাতক প্ৰথম অনুপাতৰ বিপৰীত অনুপাত বুলি কোৱা হয়। যেনে 2:5ৰ বিপৰীত অনুপাত হৈছে 5:3। ইয়াত মানে এইটো হ'ল পূৰ্বপদ, এইটো হ'ল উত্তৰপদ। ইয়াতে এইটো পূৰ্বপদ, এইটো উত্তৰপদ। এতিয়া পূৰ্বপদৰ লগত ইয়াৰ পূৰ্বপদৰ লগত ইয়াৰ উত্তৰপদটো সমান, ইয়াৰ উত্তৰপদৰ লগত ইয়াৰ পূৰ্বপদটো সমান। তেতিয়া এই অনুপাত দুটাক আমি বিপৰীত অনুপাত বুলি কওঁ। তাৰপিছত আহিল মিশ্ৰ অনুপাত। মিশ্ৰ অনুপাত মানে কি? যে অনুপাত সূচোৱা দুটা বা ততোধিক ভগ্নাংশ একেলগে পূৰণ কৰি এটা নতুন অনুপাত পাব পাৰি। অৰ্থাৎ এনে ক্ষেত্ৰত পূৰ্বপদবোৰৰ পূৰণফলক নতুন পূৰ্বপদ বুলি ধৰা হয়। এনেদৰে পোৱা পূৰ্বপদ আৰু উত্তৰপদ দুটাই মিশ্ৰ অনুপাত গঠন কৰে। উদাহৰণস্বৰূপে যে ইয়াত তিনিটা অনুপাত আছে 1:2, 3:4
এণ্ড 5:6 এই অনুপাত তিনিটাৰ পৰা আমি এটা মিশ্ৰ অনুপাত যদি পাব লাগে আমি কি কৰিব লাগিব ইয়াত তিনিওটা অনুপাত আমি এনেকৈ ভগ্নাংশৰ ৰূপত লিখি আমি পূৰণ কৰিব লাগিব পূৰণ কৰাৰ পিছত যিটো আমি পূৰণফল পাম ইয়াৰ পৰা আমি এটা অনুপাত পাম আৰু এইটোৱেই হৈছে মিশ্ৰ অনুপাত তাৰপিছত ডি গুণানুপাত ইয়াত ডেফিনেশ্যনবিলাক মই ধুনীয়াকৈ দি দিছোঁ তোমালোকে অকণমান পঢ়ি ল'বা A:B বা A অনুপাত বিৰ ডি গুণানুপাত হৈছে A²:B²। ঠিক তেনেকৈ 2:5 ডি গুণানুপাত হৈছে 2²:5²। এইটোক মানে স্কুৱেৰ কৰিব লাগে তাৰপিছত হৈছে উপ ডি গুণানুপাত ইয়াত খালি বৰ্গমূল উলিয়াব লাগিব স্কুৱেৰ ৰুট H2:3 ডি গুণানুপাত উপ ডি গুণানুপাত এইটো ওপৰটো উপ ডি গুণানুপাত হৈছে ইয়াত মানে স্কুৱেৰ ৰুট উলিয়াব লাগিব এইটো তোমালোকে জানাই নিশ্চয় যে এইটো স্কুৱেৰ ৰুট বুজায় অৰ্থাৎ এর মানে স্কুৱেৰ ৰুট মানে কি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে আমি যদি দেখুৱাব পাৰোঁ তেতিয়াহ'লে সেই সংখ্যাটো হ'ব ইয়াৰ স্কুৱেৰ ৰুট বা বৰ্গমূল এতিয়া 2ৰ বৰ্গমূল নাই 5ৰ বৰ্গমূল নাই এ আৰু বি বাৰু সংখ্যা নহয় সংখ্যা আমি যদি বৰ্গমূল নাপাওঁ তেতিয়াহ'লে এনচাৰটো আমি এনেকৈ ৰাখিব লাগিব তাৰপিছত আহিল ত্ৰিগুণানুপাতত মানে ইয়াত 3 মানে হৈছে 3 গুণ ত্ৰিগুণ গতিকে ইয়াত a³ মানে হৈছে তিনিটা এৰ পূৰণফল ঠিক তেনেকৈ উপ ত্ৰিগুণানুপাত আছে এইটো সেম ইয়াত আমি স্কুৱেৰত আমি উপ দ্বিগুণানুপাতত আমি অকল ৰুট লিখিলে হৈ যায় কিন্তু ইয়াতে আমি এটা 3 দিব লাগিব কাৰণ কৈছোঁ ত্ৰিগুণানুপাত ইয়াৰ স্কুৱেৰ ৰুটটো আমি নহ'লে আমি গম নাপাম সেইকাৰণে আমি ইয়াতে 3 এটা লিখিবলগীয়া হৈছে ইয়াৰ পিছত আছে আমাৰ গুৰু অনুপাত তাৰপিছত সমান অনুপাত তাৰপিছত আছে সমানুপাতটো মই আগত দিছোঁ ইতিমধ্যে এতিয়া আহিল আমাৰ কুৱেশ্যন আনসাৰ ইয়াত আছে 6 টকা আৰু 54 টকাৰ অনুপাতটো হ'ল এতিয়া আমি 6 টকা আৰু 54 টকা ইয়াত একক যিয়ে নাথাকক আমি কি কৰিব লাগিব যি দুটা সংখ্যা আছে ইয়াত এই সংখ্যা দুটাৰ আমি অনুপাত উলিয়াব লাগিব আমি 6:54 লিখি আমি তাক ভগ্নাংশত লিখিব লাগিব ভগ্নাংশত লিখাৰ পিছত আমি তাক লঘিষ্ঠ আকাৰত লিখিব লাগিব মানে কি কাটাকাটি কৰাৰ পিছত যিটো আমি লঘিষ্ঠ ৰূপ পাম সেই ভগ্নাংশটো আমি আকৌ অনুপাতত লিখিব লাগিব এইটো আমি যেহেতু 6 × 54 গতিকে 6ৰে 54ক ডিভাইড হয় গতিকে আমি 1:9 পাম ইয়াৰ পিছত আৰু এটা কথা মই কৈ দিওঁ যে ইয়াত যিটো একক আছে টকা এককটো যিকোনো থাকিব পাৰে এইটো কথা নাই কিন্তু যদি একক দুটা বেলেগ বেলেগ থাকে তেতিয়া কিন্তু একক দুটা প্ৰথমতে একে কৰি ল'ব লাগিব যে এটা টকাত আছে এটা পইচাত আছে সাপোজ তেতিয়া আমি দুইটা হয়তো পইচাত নিব লাগিব নহ'লে দুইটা টকাত নিব লাগিব তেতিয়া মানে আমি এটা শুদ্ধ অনুপাত পাম ইয়াত আছে এটা অনুপাত 23:27 মানে অগ্ৰিম পদটো কি অগ্ৰিম পদ মানে এইটো ডাঙৰ পদ এইটো ইয়াত চোৱা এতিয়া 750 গ্ৰাম আৰু 3 কিলোগ্ৰামৰ অনুপাতটো হ'ল এতিয়া এইটো 1:4 হৈছে এনচাৰ 1:4 কি হৈছে এইটো সংখ্যাটো ডাঙৰ এইটো বহুত সৰু কিন্তু ইয়াৰ পিছৰ সংখ্যাটো ডাঙৰ হৈছে কাৰণ এইটো আমি গ্ৰামত আছে গতিকে এইটো আমি গ্ৰামত লিখিব লাগিব 1 কিলোগ্ৰামত 1000 গ্ৰাম হ'লে 3 কিলোগ্ৰামত 3000 গ্ৰাম হ'ব অৰ্থাৎ 750/3000 তাৰপিছত আমি কাটাকাটি কৰি আমি এইখিনি পাম 1:4 এবাৰ আমি নেক্সট কুৱেশ্যন পাইছোঁ ইয়াত
ভগ্নাংশত আছে ইয়াৰ সমানুপাত উলিয়াব দিছে। এতিয়া সমানুপাত আমি কেনেকৈ উলিয়াম যে 1:3 পৰা আমি সমানুপাত উলিয়াব লাগিলে আমি ইয়াৰ লগত মানে এই সংখ্যাটো সাপোজ আমি ইয়াতে 97 আছে যে ইয়াতে একৰ জায়গাত 97 আছে তাৰমানে একৰ ঠাইত 97 আছে মানে ইয়াৰ লগত আমি 97 পূৰণ কৰিলো যে একৰ লগত 97 পূৰণ কৰিলে আমি 97 পাম ঠিক আছে। এতিয়া 3 লগতো 97 পূৰণ কৰিলে যদি এই সংখ্যাটো পাই যাওঁ তেতিয়াহ'লে এই অনুপাতটোৰ লগত সমান হ'ব। তাৰপিছত আমি একে সংখ্যা পূৰণ কৰি আমি 2 লগত আমি পূৰণ কৰিলো 97 কৰাৰ পিছত এই সংখ্যাটো পাম নে নাপাম চাব লাগিব। তাৰপিছত 5 লগতো 97 পূৰণ কৰাৰ পিছত যদি দুইটা মানে আটাইকেইটা পূৰণফল যদি সমান হয় তেতিয়াহ'লে এই অনুপাতটোৰ লগত সমান হ'ব। আমি সমান পাইছোঁ আমি কোনটোত এই ডি নাম্বাৰটোত মানে আমি সেম এনসাৰ পাইছোঁ। এইটো পূৰণ কৰি চাব লাগিব। নেক্সট এইটো একে হয় ইয়াৰ তলৰ কোনটো অনুপাত ইয়াৰ সমানুপাত নহয় মানে তিনিটা সমানুপাত হয় এটা নহয়। এতিয়া অনুপাত এটা মানে সমানুপাতৰ ক্ষেত্ৰত মানে কিহৰ ওপৰত ভিত্তি কৰে যে পৰিমাণৰ ওপৰত আকৃতিৰ ওপৰত আকাৰৰ ওপৰত ওপৰৰ আটাইকেইটা আনসাৰ কাৰণ পৰিমাণ আকাৰ আকৃতি মানে বিভিন্ন ধৰণে তুলনা আমি কৰিব পাৰোঁ। কোনো অনুপাতে বস্তু দুটাৰ মাজত কি কৰে তুলনা কৰে। ইয়াত আছে 120টা আম 8:7 অনুপাতত ৰীতা আৰু গীতাৰ মাজত ভাগ কৰিলে গীতাই পোৱা আমৰ সংখ্যা। ইয়াত আমি কি কৰিব লাগিব 8 আৰু 7 দুইটা আমি যোগ কৰিব লাগিব। 8 হ'ল 15 দি 120ক হৰণ কৰিলে যিমান পাম 15 8 গুণ 120 8 হ'ব। 8ৰ লগত তুমি আমাক যিহেতু গীতাই পোৱা ভাগটো উলিয়াব দিছে এই 7টো পূৰণ কৰিব লাগিব। কৰাৰ পিছত আমি 64 পাম। এইটো ৰীতা হ'ব। ৰীতাই যিহেতু 8 তাৰ অনুপাতটো 8 আছিল আৰু ইফালে 8 হৈছে হৰণ কৰি 8 পাইছোঁ গতিকে 8 গুণ 64 গতিকে এইটো 64টা আম পাব। ইয়াৰ সমতুল্য অনুপাত উলিয়াব দিছে। সমতুল্য মানে দুইটা সংখ্যাৰ লগত আমি একে সংখ্যা এটা পূৰণ কৰি যদি যিটো অনুপাত পাম সেই অনুপাতটোৱে হ'ব ইয়াৰ সমতুল্য অনুপাত বা সমানুপাত। ইয়াতো মিনিট আৰু ঘণ্টা আছে। এতিয়া আমি গোটেই দুইটা একক আমি মিনিটত নিব লাগিব নহ'লে ঘণ্টাত নিব লাগিব। আমি মিনিটত নিলে বেছি সুবিধা হ'ব কাৰণ আমি ঘণ্টাত নিলে 24 মিনিটটো আমি দশমিকত ওলাব তেতিয়া আমাৰ সমাধান কৰাত অসুবিধা আহিব। গতিকে আমি এইটো 24 মিনিট আছে এইটো 1 ঘণ্টাত 60 মিনিট যিহেতু এইটো 60 মিনিট কৰি ল'লে হ'ল তেতিয়া আমাৰ সমাধান কৰাত সুবিধা হ'ব। ইয়াত দশমিক আছে দশমিক থাকিলেও অসুবিধা নাই একো এইটো দশমিকটো উঠাই লৈও আমি সমাধান কৰিব পাৰোঁ আৰু দশমিকটো থাকিলেও কোনো অসুবিধা নাই। এইখিনি মানে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন।
এইটোত চোৱা, এইটোত 4টা ভগ্নাংশ আছে। ইয়াৰ কোনটো সৰু ভগ্নাংশ সেইটো উলিয়াব দিছে। এতিয়া সেই সৰু ভগ্নাংশটো আমি কেনেকৈ উলিয়াম? আমি কি কৰিব লাগিব যে প্ৰথমতে আমি এই তলৰ যিকেইটা হৰ আছে 3, 13, 7, 4 এই গোটেইকেইটাৰ আমি লসাগু উলিয়াম। লসাগু উলিয়াই সংখ্যাকেইটা আমি সমান কৰি ল'ম। তাৰমানে হৰকেইটা সমান কৰি ল'ম। হৰকেইটা সমান হোৱাৰ পিছত লবকেইটা মানে বেলেগ বেলেগ লব পাম আৰু সেই লবকেইটাৰ আমি সৰু ডাঙৰ বাছি উলিয়াব পাৰিম। অৰ্থাৎ হৰকেইটা যেতিয়া সমান হ'ব তেতিয়া হৰকেইটা আমি চাবলগীয়া নাই। এতিয়া লবকেইটা আমি সৰুৰ পৰা ডাঙৰলৈ আমি লিখি ল'ম। তেতিয়া আমি তাৰ ভিতৰত কোনটো সৰু আটাইতকৈ বা কোনটো ডাঙৰ সেইটো আমি সহজে উলিয়াব পাৰিম। আৰু তাৰ মূল ভগ্নাংশ যিটো সেই মূল ভগ্নাংশটোৱে হ'ব ইয়াৰ এনচাৰ। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল, ইয়াতে সামৰণি মাৰিছোঁ।